Hello everyone, সকলোকে আমাৰ YouTube চেনেললৈ স্বাগতম জনালো। আজি পুনৰ এটা ভিডিঅ' লৈ আহিছো আপোনালোকলৈ। আশা কৰো আপোনালোকৰ আগন্তুক যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে কমন পৰিব বা আপোনালোকৰ সহায় হ'ব। সো ভিডিঅ'টো আৰম্ভ কৰো। সো গুৰুত্বপূৰ্ণ জিকে হয়। আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। সো আৰম্ভ কৰো। সো আজি প্ৰথম কোৱেশ্চনটো আছে Asia's largest bus terminal is situated in which city? So এছিয়াৰ আটাইতকৈ ডাঙৰ বাছ টাৰ্মিনেল কোনখন চহৰত অৱস্থিত? অপচন এত আছে বেজিং, অপচন বিত আছে নাগপুৰ, অপচন চিত আছে মুম্বাই, অপচন ডিত আছে চেন্নাই। সো কমেন্ট যোগে জনাব আপোনালোকে। সো ৰাইট এনসাৰটো কি হ'ব? ৰাইট এনসাৰটো হ'ব চেন্নাই। তো আপোনালোকে জানে যে এছিয়াৰ আটাইতকৈ ডাঙৰ বাছ টাৰ্মিনেল চেন্নাই চহৰখনত অৱস্থিত হয়। সো দ্বিতীয় কোৱেশ্চনটো আমি চাওঁ। দ্বিতীয় কোৱেশ্চনটো আছে হোৱাৰ ইজ নেশনেল জিঅ'গ্ৰাফিকেল ৰিসাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড। ৰাষ্ট্ৰীয় ভূভৌতিক গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপচন এত আছে দিল্লী, অপচন বিত আছে হায়দৰাবাদ, অপচন চিত আছে ভোপাল, অপচন ডিত আছে নাগপুৰ। সো কোনটো হ'ব ৰাইট এনসাৰ? অপচন বি ইজ দা ৰাইট এনসাৰ। হায়দৰাবাদ হ'ব ৰাইট এনসাৰ। মনত ৰাখিব হায়দৰাবাদৰ ৰাষ্ট্ৰীয় ভূভৌতিক গৱেষণা প্ৰতিষ্ঠান অৱস্থিত আছে। সো এইটো কোৱেশ্চন অহাৰ বহুতো চান্সেছ আছে, আপোনালোকে চাব। সো নেক্সট কোৱেশ্চন। So next question আছে which country is the highest producer of diamond? So কোনখন দেশ হীৰাৰ সৰ্বাধিক উৎপাদক হয়? অপচন এত আছে ইন্ডিয়া, অপচন বিত আছে সুইডেন, অপচন চিত আছে ৰাছিয়া, অপচন ডিত আছে চাইনা। So কোনটো হ'ব ৰাইট এনসাৰ? So অপচন সি ইজ দা ৰাইট এনসাৰ। অপচন সি ৰাছিয়া বিশ্বৰ আটাইতকৈ বেছি হীৰা সৰ্বাধিক হীৰা উৎপাদন তাতেই হয়। So সেইকাৰণে মনত ৰাখিব অপচন সি ইজ দা ৰাইট এনসাৰ। So next question. Which city is the highest producer of leather in India? কোনখন চহৰ ভাৰতৰ চামৰাৰ সৰ্বাধিক উৎপাদক হয়? সো ভাৰতৰ কোনখন চহৰ হয়? যেনেকৈ অপচন এত আছে মহাৰাষ্ট্ৰ, অপচন বিত আছে তামিলনাডু, অপচন চিত আছে কলকাতা, অপচন ডিত আছে কানপুৰ। তো কোনটো হ'ব ৰাইট এনসাৰ? অপচন বি ইজ দা ৰাইট এনসাৰ। তামিলনাডু হয়। ঠিক আছে, তামিলনাডুৰ কেপিটেল কি আপোনালোকে কমেন্ট যোগে জনাই দিব। সো নেক্সট কোৱেশ্চন। Which state is known as basket of eggs? So কোনখন ৰাজ্যক কণীৰ বাস্কেট বুলি কোৱা হয়? সো অপচন এত আছে তামিলনাডু, অপচন বিত আছে অন্ধ্ৰপ্ৰদেশ, অপচন চিত আছে নাগালেণ্ড, অপচন ডিত আছে উত্তৰ প্ৰদেশ। তো কোনটো হ'ব ৰাইট এনসাৰ? অন্ধ্ৰপ্ৰদেশ। ঠিক আছে, সো মনত ৰাখিব অন্ধ্ৰপ্ৰদেশ ইজ দা ৰাইট এনসাৰ। ওকে, নেক্সট কোৱেশ্চন। A river which makes a border between India and Nepal is? ভাৰত আৰু নেপালৰ মাজত সীমা নিৰ্মাণ কৰা এখন নদী হৈছে কি? অপচন এত আছে তিস্তা ৰিভাৰ, অপচন বিত আছে কোচি ৰিভাৰ, অপচন চিত আছে কালি ৰিভাৰ, অপচন ডিত আছে গণ্ডক ৰিভাৰ। সো কোনটো হ'ব ৰাইট এনসাৰ? কমেন্ট যোগে জনাব। অপচন সি ইজ দা ৰাইট এনসাৰ, কালি ৰিভাৰ। ঠিক আছে, সো নেক্সট কোৱেশ্চন। Which country has the highest waterfall? সো কোনখন দেশত সৰ্বাধিক জলপ্ৰপাত আছে? সো অপচন এত আছে ব্ৰাজিল, অপচন বিত আছে কানাডা, অপচন চিত আছে ভেনেজুৱেলা, অপচন ডিত আছে পাৰাগুৱে। সো কোনটো হ'ব ৰাইট এনসাৰ? এখন দেখা পাইছে আপোনালোকে সৰ্বাধিক হাইয়েষ্ট ৱাটাৰফল হয়। সো এইখন আছে ভেনেজুৱেলা। ঠিক আছে, অপচন সি ইজ দা ৰাইট এনসাৰ। সো নেক্সট কোৱেশ্চন। Taklamakan Desert is situated in which country? Taklamakan মৰুভূমি কোনখন দেশত অৱস্থিত? অপচন এত আছে ইন্ডিয়া, অপচন বিত আছে চাইনা, অপচন চিত আছে শ্ৰীলংকা, অপচন ডিত আছে পাকিস্তান। সো কোনটো হ'ব ৰাইট এনসাৰ? অপচন বি ইজ দা ৰাইট এনসাৰ, চাইনা। চাইনাৰ কেপিটেল কি হয় আৰু কাৰেন্সি কি হয় আপোনালোকে কমেন্ট যোগে জনাই দিব, কাৰণ খুদি থাকে কোৱেশ্চন মানে পৰীক্ষাত যে কাউন্ট্ৰি কেপিটেল কাৰেন্সি সেইকেইটা, সেইকাৰণে আপোনালোকে যিমান পাৰে লগতে লিখি যাব কমেন্টত। ওকে, নেক্সট কোৱেশ্চন। So WKCIC is Polar Lake located? So Polar হ্ৰদ WKCIC অৱস্থিত ক'ত হয়? মহাৰাষ্ট্ৰ নে আসাম নে উত্তৰ প্ৰদেশ নে কৰ্ণাটক? তো কোনটো হ'ব ৰাইট এনসাৰ? অপচন সি ইজ দা ৰাইট এনসাৰ। ঠিক আছে, নেক্সট কোৱেশ্চন। Gir forest is situated in which state? So Gir forest কোনখন ৰাজ্যত অৱস্থিত? অপচন
এত আছে ওয়েস্ট বেঙ্গল অপশন বি আছে মহাৰাষ্ট্ৰ অপশন সি আছে কৰ্ণাটক অপশন ডি আছে গুজৰাট সো কোনটো হ'ব ৰাইট আনসাৰ সো অপশন ডি ইজ দা ৰাইট আনসাৰ মনত ৰাখিব গিৰ ফৰেষ্ট ৰিজাৰ্ভ যিখন আছে এখন গুজৰাটত আছে ঠিক আছে গিৰ নেশনেল পাৰ্ক বুলিও জনা যায় মনত ৰাখিব গিৰ নেশনেল পাৰ্কো গুজৰাটতে আছে ঠিক আছে সেইখনে গিৰ ফৰেষ্ট বুলি কোৱা হৈছে ইয়াতে সো আপোনালোকে চাই লব সো নেক্সট বেতৱা ৰিভাৰ মিটস উইথ বেতৱা নদীৰ সৈতে মিলিত হয় যমুনা ৰিভাৰ নে গংগা ৰিভাৰ নে কাবেৰী ৰিভাৰ নে ঝেলুম ৰিভাৰ সো কোনখন হ'ব ৰাইট আনসাৰ সো অপশন এ ইজ দা ৰাইট আনসাৰ ঠিক আছে বেতৱা ৰিভাৰ ঠিক আছে বেতৱাৰ নদীৰ সৈতে যমুনা ৰিভাৰখন মিলিত হয় ইয়াতে চাওক ধুনিয়াকৈ দিয়া আছে ঠিক আছে বেতৱা ৰিভাৰ আৰু ধুনিয়াকৈ দিয়া আছে যমুনা ৰিভাৰ সো আপোনালোকে মেপখন চাই ললেও গম পাব সো মনত ৰাখিব যমুনা ৰিভাৰ যদি আমি ক'বলৈ যাওঁ যমুনা ৰিভাৰ কৰ পৰা উৎপত্তি হয় কৰ পৰা তো কমেন্ট যোগে জনাই দিব মইতো অলৰেডি ৰিভাৰ সিস্টেমত মই কৰাইছো আপোনালোকে নিশ্চয় জানে ওকে নেক্সট কোৱেশ্চন কমেন্ট যোগে জনাই দিব নেক্সট কোৱেশ্চন হুইচ ইজ দা লাৰ্জেষ্ট কেনেল অফ ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ খাল কোনটো হয় সো অপশন এ আছে ইন্দিৰা গান্ধী কেনেল অপশন বি আছে যমুনা কেনেল অপশন সি আছে সাৰহিন্দ কেনেল আৰু অপশন ডি আছে হীৰাকুণ্ড কেনেল সো কোনটো হ'ব লাৰ্জেষ্ট আটাইতকৈ ডাঙৰ খাল কোনটো হয় তো কোনটো হ'ব অপশন এ ইজ দা ৰাইট আনসাৰ ঠিক আছে ইন্দিৰা গান্ধী কেনেল মনত ৰাখিব ঠিক আছে আৰু আটাইতকৈ যদি ওখ কয় তেনেহলে হীৰাকুণ্ড হয় ঠিক আছে যিখন ভাগীৰথী নদীৰ ওপৰত বান্ধ আছে ঠিক আছে তো ভেৰি ইম্পৰ্টেন্ট হয় সেইখনো চাই ল'ব উত্তৰাখণ্ডত অৱস্থিত ঠিক আছে ইয়াতে দিয়া আছে চাই লওক ইন্দিৰা গান্ধী কেনেল ইজ সিটুৱেটেড অন দা বৰ্ডাৰ সাইড অফ পাকিস্তান ইটস লোকেল নেম ইজ দা ৰাজস্থান কেনেল হুইচ began is 1983 the Indira Gandhi Canal project was renamed in honor of Prime Minister Indira Gandhi the Indira Gandhi Canal project was constructed in 1983 and finished in 2010 when Mohammad Manmohan Singh was Prime Minister in India so আপোনালোকে ভালকৈ এখন স্ক্ৰিনশ্বট কৰি আপোনালোকে চাই ল'ব ধুনিয়াকৈ দিয়া আছে so next question Ganga Canal is majorly used for cultivation in which state so Ganga খাল মুখ্যত কোনখন ৰাজ্যত খেতিৰ বাবে ব্যৱহাৰ কৰা হয় অপশন এ আছে ওয়েস্ট বেঙ্গল অপশন বি আছে উত্তৰ প্ৰদেশ অপশন সি আছে ৰাজস্থান অপশন ডি আছে মধ্য প্ৰদেশ তো কোনটো হ'ব ৰাইট আনসাৰ so option A is the right answer ঠিক আছে ওয়েস্ট বেঙ্গল ঠিক আছে so next question which article is associated with money bill so কোনটো প্ৰবন্ধ মানি বিলৰ সৈতে সম্পৰ্কিত ভেৰি ইম্পৰ্টেন্ট হয় so option A আছে article 324 option B আছে article 110 110 আৰু article option C আছে article 48 আৰু option D আছে article 371 so কোনটো হ'ব right answer so মনত ৰাখিব option B is the right answer ঠিক আছে article 110 110 ঠিক আছে যেটো মানি বিলৰ সৈতে সম্পৰ্কিত হয় so next question article কেটা ভালকৈ চাই লব আপোনালোকে কাৰণ article কেটা খুদি থাকে so যিকোনো এটা আৰ্টিকেল খুদে যেনেকৈ আমাৰ যদি কবলৈ যাও ফান্ডামেন্টাল ৰাইট ফান্ডামেন্টাল ডিউটিজ জিপিএসপি হেকিটাৰ পৰাও বহুত খুদে ইমাৰ্জেন্সি নেশনাল ইমাৰ্জেন্সি হেকিটাৰ পৰাও খুদে আপোনালোকে হেকিটা চাই লব so ইম্পৰ্টেন্ট হয় so next question which of the following ruler introduced ঘাৰী and charai so নিম্নলিখিত কোন শাসকে ঘড়ী আৰু চৰাই প্ৰৱৰ্তন কৰিছিল অপচন এ আছে আকবৰ অপচন বি আছে শেৰ শাহ সূৰী অপচন সি আছে আলাউদ্দিন খিলজি অপশন ডি আছে সিকান্দাৰ লোধি সো কোনটো হ'ব ৰাইট আনসাৰ সো অপশন সি ইজ দা ৰাইট আনসাৰ ঠিক আছে আলাউদ্দিন খিলজি ইয়াতে চাওক আলাউদ্দিন গভৰ্নমেন্ট লিভড attacks on residents called ghari and attacks on grazing called charai so important হয় আপোনালোকে চাই লব next question which country is known as country of canal so কোনখন দেশক খালৰ দেশ বুলি কোৱা হয় অপচন এ আছে ইন্ডিয়া ঘানা ভুটান পাকিস্তান সো কোনটো হ'ব ৰাইট আনসাৰ সো অপচন ডি ইজ দা ৰাইট আনসাৰ ঠিক আছে পাকিস্তান মনত ৰাখিব পাকিস্তান দেশক খালৰ দেশ বুলি কোৱা হয় নেক্সট কোৱেশ্চন which is the coldest place in India ভাৰতৰ আটাইতকৈ শীতল ঠাই কোনটো লে মানালি কুল্লু দ্ৰাছ সো কোনটো হ'ব ৰাইট আনসাৰ সো নিশ্চয় জানে আপোনালোকে অপচন ডি ইজ দা ৰাইট আনসাৰ
দ্ৰাছ ঠিক আছে দ্ৰাছ ক'ত অৱস্থিত লাডাখ সো মনত ৰাখিব লে লাডাখৰ ক্যাপিটেল হয় ঠিক আছে আৰু মনালী ক'ত আছে নিশ্চয় আপোনালোকে জানে আৰু মনালী সকলোৰ যোৱাৰ ইচ্ছা আছে মনালী বহুত ধুনীয়া ঠাই হয় নহয় তো আপোনালোকে কমেন্ট কৰি ষ্টেট ৰাজ্যখনৰ নাম জনাই দিব ঠিক আছে নেক্সট কোৱেশ্চন ফাৰ্ষ্ট ওয়েলেন মিল ইন ইণ্ডিয়া was established at ভাৰতৰ প্ৰথম উলৰ কল স্থাপন কৰা হৈছিল ইয়াতে অসমীয়াত অলপ ট্ৰান্সলেট নে কি বুলি আহি গৈছে সো ক'ত হ'ব সুৰতত নে মাছুলিপট্টনমত নে বাৰ্লে নে কানপুৰ সো কোনটো হ'ব ৰাইট আনসাৰ সো অপশন ডি ইজ দা ৰাইট আনসাৰ কানপুৰ ঠিক আছে কানপুৰত ভাৰতৰ প্ৰথম উলৰ কল স্থাপন কৰা হৈছিল কানপুৰ ঠিক আছে নেক্সট কোৱেশ্চন 34th Olympic will be held in 34তম অলিম্পিক ইয়াত অনুষ্ঠিত হ'ব ক'ত হ'ব টকিঅ জাপান নে পেৰিছ ফ্ৰান্স নে লছ এঞ্জেল ইউএসএ অপশন ডি আছে ব্রিসবান অস্ট্রেলিয়া সো কোনটো হ'ব ৰাইট আনসাৰ টকিঅ জাপান হ'বনে পেৰিছ ফ্ৰান্স হ'বনে লছ এঞ্জেলেছ ইউএসএ হ'বনে ব্রিসবান অস্ট্রেলিয়া হ'ব সো কোনটো হ'ব ৰাইট আনসাৰ অপশন সি ইজ দা রাইট আনসার ঠিক আছে লস এঞ্জেলেস ইউএসএ ঠিক আছে 34তম অলিম্পিক লস এঞ্জেলেস ইউএসএ অনুষ্ঠিত হ'ব নেক্সট কোৱেশ্চন হু ইজ নন এজ দা ফাদাৰ অফ হোৱাইট ৰেভলিউচন ইন ইণ্ডিয়া ভাৰতৰ শ্বেত বিপ্লৱৰ জনক বুলি কাক জনা যায় সো অপশন এত আছে ভাৰ্গেছ কুৰিন অপশন বিত আছে মুলজি ভাই পাটেল অপশন সি আছে নৰমেন বৰলাগ আৰু অপশন ডি আছে আৰ কে দাস সো কোনটো হ'ব ৰাইট আনসাৰ অপশন এ ইজ দা ৰাইট আনসাৰ ঠিক আছে ভাৰ্গেছ কুৰিন ঠিক আছে ভাৰতৰ শ্বেত বিপ্লৱৰ জনক বুলি তেখেতক জনা যায় ওকে নেক্সট কোৱেশ্চন world highest volcano mountain Cotopaxi is situated in which country পৃথিৱীৰ সৰ্বোচ্চ ভলকেনো মাউণ্টেন কোটোপাক্সি কোনখন দেশত অৱস্থিত অপশন এত আছে ইণ্ডোনেছিয়া অপশন বি আছে জাপান অপশন সি আছে ইকুৱেডৰ আৰু অপশন ডি আছে জাৰ্মানী সো কোনটো হ'ব ৰাইট আনসাৰ সো ৰাইট আনসাৰটো হ'ব অপশন সি ঠিক আছে ইকুৱেডৰ নেক্সট কোৱেশ্চন which canal connect Mediterranean Sea with Red Sea সো কোনখন খালে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰে সো ভেৰি ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো বহুতো এটো হেলথ ডিপাৰ্টমেন্টৰ এক্সামত দুইবাৰ অহা যেন দেখা পাইছো মই সো আপোনালোকে অলপ ভালকৈ চাই ল'ব যিকোনো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আপোনালোকৰ বহুতো সহায়ক হয় সো আপোনালোকে বিশেষকৈ মই কম কনসেপ্ট যদি ক্লিয়াৰ হৈ যায় আপোনালোকে এমসিকিউ পঢ়াতকৈ আপোনালোকে প্ৰিভিয়াছ ইয়াৰ একবাৰ হলেও চাই যাব কাৰণ পিওআইকিউ ভেৰি ইম্পৰ্টেন্ট হয় সো আপোনালোকে চাই যাব সো এইটো কোৱেশ্চনৰ এনসাৰটো কি হ'ব অপশন এত আছে পানামা কেনেল অপশন বিত আছে এৰি কেনেল অপশন সিত আছে ইন্দিৰা গান্ধী কেনেল আৰু অপশন ডিত আছে সুইচ কেনেল সো কোনটো হ'ব ৰাইট আনসাৰ সো অপশন ডি ইজ দা ৰাইট আনসাৰ ঠিক আছে অপশন ডি সুইচ কেনেল ঠিক আছে মনত ৰাখিব মেডিটেৰিয়ান সি আৰু ৰেড সিৰ সৈতে সংযোগ কৰে ভেৰি ইম্পৰ্টেন্ট হয় সুইচ কেনেল সো নেক্সট কোৱেশ্চন আছে দা বিগেষ্ট সল্ট ওয়াটাৰ লেক ইন ইণ্ডিয়া the biggest salt water lake in the world is so পৃথিৱীৰ আটাইতকৈ ডাঙৰ নিমখ পানীৰ হ্ৰদটো হৈছে কেস্পিয়ান সি অপশন বিত আছে মেক্সিকান সি অপশন সিত আছে সাউথ চাইনা সি আৰু অপশন ডিত আছে এৰেল সি সো কোনটো হ'ব ৰাইট আনসাৰ সো অপশন এ ইজ দা ৰাইট আনসাৰ ঠিক আছে কেস্পিয়ান সি ঠিক আছে মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ ডাঙৰ নিমখ পানীৰ হ্ৰদ হয় ঠিক আছে very important হয় okay next question Mount Godwin Austen is one of the highest peak of the Himalaya it is also known as Mount Godwin Austen হিমালয়ৰ সৰ্বোচ্চ শৃংগসমূহৰ ভিতৰত এটা ইয়াত কি বুলি কোৱা হয় সো অপশন এ আছে কাঞ্চনজঙ্ঘা অপশন বি আছে মাউন্ট এভাৰেষ্ট অপশন সি আছে কেটু অপশন ডি আছে নন অফ দা এবভ এটাও নহয় ওপৰৰ এটাও নহয় সো কোনটো হয় কমেন্ট যোগে জনাই দিব সো অপশন সি ইজ দা ৰাইট আনসাৰ ঠিক আছে কেটু সো হিমালয়ৰ আটাইতকৈ যদি আমি ওখ কবলৈ যাও তেনেহলে মাউন্ট এভাৰেষ্ট হয় বাট মাউন্ট গডউইন অষ্টিনটো আমাৰ ভাৰতৰ হয় সো সেই কাৰণে ভাৰতৰ যদি আটাইতকৈ ওখ যদি শৃংগটো খুদে তেনেহলে কেটু বা মাউন্ট গডউইন অষ্টিন বুলি লিখিব পাৰে সো 2 নম্বৰত কাঞ্চনজঙ্ঘা হয় ঠিক আছে সো আপোনালোকে মনত ৰাখিব
So next question. The largest island in India ocean is ভাৰতৰ মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে শ্ৰীলংকা, মালদ্বীপছ, মাদাগাস্কার আৰু অপশন ডিত আছে সুমাত্ৰা। সো কোনটো হ'ব ৰাইট এনসাৰ? সো অপশন সি, ঠিক আছে, মাদাগাস্কার ইজ দ্য ৰাইট এনসার। ঠিক আছে, ভাৰতৰ মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে মাদাগাস্কার। ঠিক আছে, সো আজি ইমানেই আছিল। সো যদি আপোনালোকৰ ভিডিওটো ভাল পাইছে তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। আৰু এইকেইটা আমাৰ আদাৰ ছ'চিয়েল সাইট হয়, যেনেকুৱা ফেচবুক পেজটো আছে আসাম পৰীক্ষা জিকে, আপোনালোকে সাৰ্চ কৰি কিনি জয়েন হৈ যাব। আৰু ইনষ্টাগ্ৰাম যদি কিবা খুদিব লগা হয় এই আইডিটোত আপোনালোকে সাৰ্চ কৰি কিনি কিবা আপোনালোকৰ কোৱেশ্চন থাকিলে খুদিব। আৰু যদি আপোনালোকে আমাৰ টেলিগ্ৰামত জয়েন হোৱা নাই, টেলিগ্ৰাম চেনেল আছে অফিচিয়েল আসাম পৰীক্ষা, সাৰ্চ কৰি কিনি বা ডেসক্ৰিপচনত লিংকটো দিয়া আছে, আপোনালোকে গৈ জয়েন হৈ যাব পাৰে। তাতে বহুতো ধৰণৰ এডুকেশ্যনেল ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰা আছে, আপোনালোকে তাতে গৈ কিনিও আপোনালোকে ডাউনলোড কৰি পঢ়িব পাৰিব। সো আজি ইমানে আছিল, ধন্যবাদ, টেক কেয়াৰ এণ্ড বাই বাই, গড ব্লেছ ইউ অল।